হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা কহুৱা বনৰ ছাঁ চিৰিয়েলত অভিনয় কৰা কহুৱা আচলতে হয় কোন, ক'ত ঘৰ, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি। কহুৱা বনৰ ছাঁ চিৰিয়েলত অভিনয় কৰা কহুৱাৰ আচল নাম হ'ল এনিশা হাজৰিকা। এনিশা হাজৰিকাৰ ঘৰ হ'ল যোৰহাট জিলাত। এনিশা হাজৰিকাৰ জন্ম হৈছিল 2002 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। এতিয়া জানো আহক তেওঁৰ পৰিয়ালত কোন কোন আছে। তেওঁৰ পৰিয়ালত আছে মাক, ভায়েক এজন, আইতাক। তেওঁৰ মাকৰ নাম হৈছে শ্ৰাৱন্তী গোস্বামী হাজৰিকা আৰু ভায়েকৰ নাম হৈছে কৃতিত্ব হাজৰিকা আৰু আইতাকৰ নাম হৈছে চাৰুপ্ৰভা গোস্বামী আৰু দেউতাকৰ নাম হ'ল স্বৰ্গীয় ভূপেন চন্দ্ৰ হাজৰিকা। এতিয়া জানো আহক তেওঁ শিক্ষা জীৱনৰ বিষয়ে। তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে JB কলেজৰ পৰা। তেওঁ অভিনয় কৰা ধাৰাবাহিকখনৰ নাম হ'ল কহুৱা বনৰ ছাঁ। তাত তেওঁ কহুৱা চৰিত্ৰত অভিনয় কৰি আছে। আৰু আহিবলগীয়া এখন চিৰিয়েল হৈছে হিয়াৰ এপাহি গোলাপ। আপোনালোকে বাৰু কহুৱা বনৰ ছাঁ ধাৰাবাহিকখনত কহুৱাৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আজিলৈ বাই বাই।